নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আজি আমি এতিয়া গৈ আছোঁ সোণাৰীত প্ৰেক্টিছ কৰিবলৈ, NCC প্ৰেক্টিছ। তো এইফালে গাড়ীত আমি উঠি ল'লোঁ আৰু ল'ৰাবিলাক উঠিবলৈ আছে। গাড়ীত ল'ৰা ছোৱালীবিলাক উঠিলে আৰু পিছত যাম আৰু লাহেকৈ। আপোনালোকক কেনেদৰে প্ৰেক্টিছ হয়, কি হয় আপোনালোক গোটেই দেখুৱাই আছোঁ, চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। কোনখন কলেজত পঢ়োঁ, কোনখন কলেজৰ পৰা এতিয়া আমি গৈ আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। কলেজখন চাই লওক এবাৰ। বন্ধুসকল এইফালে চব উঠি লোৱা হৈ গ'ল। লগৰ এজনে ৰখি দিয়া হৈছে, তেওঁ আহিব আৰু আমি যাম লাহেকৈ। তো বন্ধুসকল আমি এতিয়া চব গাড়ীত উঠি ল'লোঁ। আপোনালোকক কৈছিলোঁ যে কালি গাড়ীখন আহিব নোৱাৰিলে, কাৰণ ডাঙৰ বাছ এইফালে দলং ভাঙি আছে, পাৰ হ'ব পৰা নাই। একেলগে কেইজনমান থিয় হৈ যাবলগীয়া হৈছে। এতিয়া আমি আহি মেইন ৰাস্তাত উঠিছোঁহি আৰু 1-1.5 ঘণ্টামান লাগিব। ক'ত প্ৰেক্টিছ হয় আৰু কিদৰে হয় আপোনালোকক ভালদৰে দেখুৱাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই যাওক। এনে চব এতিয়া চব মনে মনে বহি পিনে গৈ আছে। মানে আগপিনে চিটত ছাৰ বহি আছে, হুলস্থুল কৰিলে গালি পাৰিব, সেইকাৰণে মনে মনে বহি গৈছে আৰু। সোণাৰী মেইন ৰোডত উঠিমগৈ। মেইন ৰোডৰ পৰা আৰু 2 কিলোমিটাৰমান গ'লেই কলেজ ফিল্ডখন পায়গৈ। এইটো চফ্ৰাই ৰেল ক্ৰচিংটো। আহি বন্ধুসকল আমি এতিয়া সোণাৰী মেইন ৰোডত উঠিছোঁহি। এতিয়া এইফালেদি লেফ্ট যাব লাগিব। ৰাইট গ'লে আপোনালোকক মোৰ আগৰ এটা ভিডিঅ' আপোনালোকে দেখিছিলে, মই চিংলো বুলি কৈছিলোঁ, চিংলো টি গাৰ্ডেন। সেইফালে যাব পাৰি ৰাইট চাইডে গ'লে। তো আপোনালোকে এবাৰ তালৈ গৈ চাব, বহুত ধুনীয়া জেগা। ভিউটো এবাৰ চাওকচোন। আহি বন্ধুসকল আমি সোণাৰী পাইছোঁহি আৰু অলপ দূৰ আছে, বেছি দূৰ নহয়। এইফালে চব আই লাভ সোণাৰী লিখা আছে এইডোখৰত। পালোহি আৰু অলপ আগলৈ আছে সোণাৰী কলেজ ফিল্ড। ব'লক তালৈ যাওঁ। এইফালে চবেই বেগ চেগ লৈছে, লাহেকৈ গাড়ীৰ পৰা নামিম আৰু ফিল্ডলৈ যাম। তো এইফালে চবেই লাহে লাহে গাড়ীৰ পৰা নামি গৈ আছে। ময়ো নামোগৈ গাড়ীৰ পৰা, বহি থাকিলেতো নহ'ব। আহিছোঁ যেতিয়া সোণাৰীলৈ প্ৰেক্টিছ কৰিবলৈ। তো এইফালে নামি ল'লোঁ। এইফালে চাওক, এইফালে ৰাস্তাটোৱেদি সোমাই যাব। তো বন্ধুসকল এইখনেই ফিল্ড যোনখন আমি প্ৰেক্টিছ কৰিম। তো এইফালে চাওক চাৰিওফালে ফিল্ডখন কি ধুনীয়া হৈ আছে। এইফালে এইবিলাক বেলেগ স্কুল কলেজৰ ষ্টুডেণ্ট হয়, এইবিলাকো প্ৰেক্টিছ কৰিবলৈ আহিছে। এইফালে এইখিনি আমাৰ কলেজৰ ষ্টুডেণ্টখিনি। এতিয়া আমি লাহেকৈ ওলাই লওঁ জোতা পিন্ধি পিনে প্ৰেক্টিছ কৰিবলৈ।
এইফালে চব ৰেডি হৈ আছে হুইচেল মাৰিলে বোলে তললৈ নামি যাব লাগিব তো ব'লক প্ৰেক্টিচ কৰি আহোঁ আপোনালোকক দেখুৱাওঁ বন্ধুসকল আমি এতিয়া সোণাই পাৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব কমেণ্ট কৰি পিনে এইফালে লগৰকেইটা আহি আছে চাওকচোন পাছবেলা বেলিটো কি ধুনীয়াকৈ ওলাই আছে আজি ভালদৰে প্ৰেক্টিচ কিমান কৰে দেখাব নোৱাৰিলোঁ 15 আগষ্টত ভালকৈ দেখুৱাই দিম চেষ্টা কৰিম আপোনালোকে তো বন্ধুসকল আমি এতিয়া কলেজ আহি পালোহি